পিতাকে চুচৰাই দিলো আৰু মই একো যাব নোৱাৰো নেকি দিনৰ দিনটো আলিবাটতে কথা নেকি লোৱা লোৱা অলপমান ইয়াতে পঢ়ি লোৱা অকণমান জিৰণি লৈ লোৱা তাত মোৰতো কি বাৰু কথালে কথা হয় হঠাৎ আজি গুৱাহাটীখন বন্ধ বুলি মইনো কেনেকৈ জানিব কোৱাচোন
মোৰ কিন্তু মোৰটো মই কৈছো মোৰ কাম আছে মই যাওঁ তুমি বাৰু এইবোৰ মোক সহায় কৰিব নালাগে এটা কথা বাৰু কোৱাচোন তুমি বাৰু ইয়াই মানে ওচৰে নেকি হয় ডিমৰ ঘৰটো দেখিছে মই তাৰ ওচৰত তুমি বাৰু বিশ্বপ্ৰতাপ কাকতি ঘৰটো চিনি পোৱা কাৰ ঘৰ বুলি ক'লা বিশ্বপ্ৰতাপ কাকতি তোমালোকৰ তেওঁ ঘৰলৈ আহিছা নেকি তেওঁৰ ককা হয় তেওঁ যে ছোৱালী এজনী আছিলে অঞ্জলি ডিব্ৰুগড়তে বিয়া দিছিল তেওঁৰে ল'ৰা তুমি ইমান দিন তাকি পোৱা নাই
এই ঘৰৰ গাড়ী কেনেকৈ পঠিয়াই দিওঁ এনেকুৱা কথা বাটতে পঠাই দিয় কিন্তু তুমি কেনেকুৱা মাৰি আগৰ গাড়ী ক্লাছ নহ'লে এটা কাম কৰোঁ এই ডক্টৰৰ গাড়ীখনকে কৰি এই ডক্টৰৰ গাড়ী দিলে তই এটা কাম তই গ'লে ফোন এটা কৰি যা দূৰত থাকি জেগাত আৰু এইজনী কাকলি আৰু কি হ'ল বিনোদ মামা